এভৰিৱান, গুড ইভিনিং। আজি ভিডিঅ'টো মই আবেলিৰ পৰা আৰম্ভ কৰিছোঁ, একেবাৰে ৰাস্তাৰ দাঁতিৰ পৰা। হঠাতে মই মা ঘৰলৈ যাবলৈ ওলালোঁ, যিহেতুকে ছোৱালী হয় ন, ছোৱালীৰ দায়িত্ব পালন কৰিবৰ কাৰণে মাৰ এবাৰ খবৰ লৈ আহোঁগৈ বুলি ভাবিলোঁ। এইফালে বাছৰ কাৰণে ৱেইট কৰি আছোঁ, আৰু এইফালে মেকুৰী দেখিছে না, মোৰ বেগটোতে সোমাই যাবলৈ বিচাৰিছে। আৰু মোৰ ওচৰতে বহি আছিলে আণ্টিহেঁতি আৰু ছোৱালীজনী আমাৰ ভাড়া ঘৰৰ। আৰু এইফালে বাছৰ কাৰণে ৱেইট কৰি বহি আছোঁ। বাছলৈ ৱেইট কৰি বহোঁতে মোৰ লগত যিহে নহ'বলগীয়া কাণ্ডবোৰ হৈ আছে নহয়, পূৰা 1 ঘণ্টামান বহিছোঁ। অকলে বহিবলৈ বৰ লাগে। আৰু এইফালে সেউজীয়া প্ৰকৃতিৰ সুন্দৰ পৰিৱেশ উপভোগ কৰি মই বাছেৰে মোৰ যাত্ৰাটো আৰম্ভ হৈ গ'ল। আৰু এয়া দুইজনী মাক জীয়েক বাছৰ পৰা নামি মাহঁতৰ ঘৰলৈ যোৱা ৰাস্তাত খোজকাঢ়ি দুইজনী গৈ আছোঁ। এই সন্মুখতে ওলালে বাহনিখন, আৰু বেগটো যি গধুৰ, পানী বটলে পূৰা ভাৰী হৈ গৈছে। মাক কৈছিলোঁ আগবাঢ়ি যাবলৈ, কিন্তু মা আগবাঢ়ি নগ'ল, কিবা এটা কাৰণত নগ'ল চাগে। সেই দুজনী কথা পাতি পূৰা গৈ আছোঁ। আৰু গৈ পাই গম পালোঁ যে মা ঘৰত নাই, আৰু বৌ মই ছোৱালীজনী বহি অকণমান কথা পাতিলোঁ। আমাৰ বৌ এনেকৈয়ে থাকে, এনেকুৱা কাপোৰ কানি পিন্ধি থাকে, যি আপোনালোকে বেয়াকৈ কমেণ্ট নকৰিব। আৰু মোৰ জন্ম ঘৰখন এনেকুৱাই ভঙা চিঙা, তথাপিতো তাৰ মৰমবোৰ, মা ভাগৰ আদৰবোৰ, বৌ ভাগৰ সৰু অভিমানবোৰ, তাৰ অনুভৱটো ক'বলৈ একেবাৰে সুকীয়া, কোনো ভাষা নাই। তথাপিতো বাঁহৰ ঘৰ হ'লেও তাত মৰমবোৰ বেলেগ আছে। আৰু এইফালে আহি পাই মই ঘৰত থাকোঁতে অৰ্ডাৰ দিছিলোঁ বিচনা চাদৰ এখন। গৈ পাই সন্ধিয়া ফোন কৰিলে যেন মোৰ অৰ্ডাৰটো আহিলে। থেংকছ বুলি ভগৱানক ক'ব লাগিব যেন মই গৈ পাই অৰ্ডাৰটো পালোঁ। কাৰণ আকৌ দিগদাৰ হ'ল, ভাইটি নাছিলে ঘৰত, কি কাৰণে মই হঠাৎ গ'লোঁ ক'বলৈ পাহৰিছিলোঁ। কাৰণ ভাইটি বিশেষ কাৰণত গুৱাহাটীলৈ যাব লগা হ'ল, সেইটো কাৰণে মা অকলে আছিলে, যাব লগা হ'ল। সেয়াই আছিল আৰু মোৰ